নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো শিকোৱাভাৱে আজি আমাৰ ভিডিঅ'টোৰ টপিকটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ জটিল সুদ আজি আমি কম্পাউণ্ড ইণ্টাৰেষ্ট লোৱা এটা শৰ্টকাট পদ্ধতি শিকিম যেটো ইউজ কৰিলে আপুনি অতি কম সময়ৰ ভিতৰতে কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব পাৰিব ঠিক আছে তোমলোক ষ্টাৰ্ট কৰো ফাৰ্স্ট আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ যোনটো ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে হেতু জানিলো হেতু হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেলছ টু p into 1 plus r by 100 all to the power t minus p এইটো হল আপোনাৰ কম্পাউণ্ড ইন্টাৰেষ্ট লোৱা ষ্টেণ্ডাৰ্ড ফৰ্মুলা কিন্তু আমি এইটো ফৰ্মুলা ইউজ নকৰো এইটো ফৰ্মুলা ইউজ কৰি আপুনি ভ্যালুবোৰ পুট কৰি ক্যালকুলেশন কৰোতে বহুত সময় লাগি যায় সো আমি এটা অল্টাৰনেট মেথড এটা শিকিম যেটো ইউজ কৰিলে আপুনি কম সময়ৰ ভিতৰতে কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব পাৰিব ঠিক আছে তো বলো एग्जांपलটো লৈ লও सपोज আপোনাৰ প্ৰিন্সিপাল অৰ্থাৎ মূলধন দিয়া আছে 1000 rupees ৰেট দিয়া আছে 10% আৰু টাইম দিয়া আছে 2 years তো উলিয়াব লাগে কি কম্পাউণ্ড ইন্টাৰেষ্ট তো এটা আমি শৰ্টকাট কেনেকৈ ইউজ কৰিম চাব ফাৰ্স্ট আমি চাম টাইম কিমান দিয়া আছে টাইম 2 years 1 years আৰু 2 years এই দুটা বছৰ ঠিক আছে তো ৰেট কিমান এতিয়া চাম ঠিক আছে ৰেটটো হল 10% কে দিয়া আছে আপোনালোকে দেখিছে ৰেট ইকুৱেলছ টু r ইকুৱেলছ টু 10% তে ফাৰ্স্ট ইয়াৰৰ কাৰণে 10% সেকেন্ড ইয়াৰৰ কাৰণে 10% ঠিক আছে এই ফাৰ্স্ট ইয়াৰৰটোক আমি a বুলি ধৰিম আৰু সেকেন্ড ইয়াৰৰটো b বুলি ধৰিম তে ফৰ্মুলাটো চাব ইজি ফৰ্মুলা এতিয়া ফৰ্মুলাটো হল এটো মন ৰাখিব একেবাৰে সহজ a plus b plus a into b by 100 ঠিক আছে এটা a হল এটো ৰেট অফ ইন্টাৰেষ্ট a টো হল ফাৰ্স্ট ইয়াৰৰ ৰেট অফ ইন্টাৰেষ্ট আৰু b টো হল সেকেন্ড ইয়াৰৰ ৰেট অফ ইন্টাৰেষ্ট a আৰু b আমি ইয়াত কিবা সেম পাইছো 10 আৰু 10 পাইছো তো গতিকে ভ্যালুখিনি পুট কৰিম a মানে হল 10 b মানে হল 10 ইয়াত কি আছে a into b মানে 10 into 10 কিমান হ'ব 100 হ'ব এবাৰতে কৰি দিছো 100 by 100 100 আৰু 100 কেনসেল কৰিলে থাকিলে 1 কিমান হল এখিনি যোগ কৰিলে 10 plus 10 plus 1 equals to 21% এটা কম্পাউণ্ড ইন্টাৰেষ্টটো কি হ'ব চাব 21% সৰি ci equal to 21% of p যত p মানে কি আমাৰ প্ৰিন্সিপাল কিমান 1000 তো 21% অৰ টু উঠাই দিলে কিমান হ'ব ডিভাইড বাই 100 ইনটু p কিমান 1000 তো 100 যদি আমি 1000 কাট কৰো 10 টাইমস 10 into 21 210 rupees এইটো হল 210 টকা হল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট ইয়াত ci equals to 210 rupees একেবাৰে সহজ যদি আপুনি ওপৰৰ মেথড ওপৰৰ যোনো ফৰ্মুলা আছে কম্পাউণ্ড ইন্টাৰেষ্ট হেতু যদি আপুনি এটা বহাই যদি আপুনি ক্যালকুলেশন কৰিলে বহুত লেংথি হৈ গল হয় আৰু বহুত টান হল হয় আৰু টাইমও বেছি ললে তো গতিকে এটো ফৰ্মুলা একেবাৰে সহজ এতিয়া আপুনি চাব এইটো ইয়াৰ এখিনি আপুনি ওপৰখিনি লিখিব নালাগে কম্পিটিটিভ এক্সামত আহিলে এখিনি লিখিব নালাগে আপুনি এইটো ষ্টেপৰ পৰা সিধা ডাইৰেক্ট কৰিব পাৰে এইটো ষ্টেপৰ পৰা কৰিলে চাওকচোন কেটা ষ্টেপ 1 2 3 4টা ষ্টেপ 4টা ষ্টেপত আপুনি এনসাৰ উলিয়াব পাৰিব ঠিক আছে তো আৰু এটা প্ৰবলেম লৈ লৈছো ধৰা হল নেক্সট প্ৰবলেমটো দিছে এটো প্ৰিন্সিপাল দিছে 2000 ৰেট দিছে 20% টাইম দিছে 2 years আৰু উলিয়াব লাগে কম্পাউণ্ড ইন্টাৰেষ্ট ঠিক আছে ঠিকই আগৰ দৰে একেই ইয়াৰ কিমান দিছে 2 বছৰ দি আছে গতিকে a and b ফাৰ্স্ট বছৰটো a বুলি কৈছো সেকেন্ড বছৰটো b বুলি কৈছো তো ফাৰ্স্ট a আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান 20% ইয়াত দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট আৰু b আছে b টো কিমান হ'ব 20% ঠিক আছে তো ফৰ্মুলা কি আছিল a plus b plus a into b by 100 a আৰু b ভ্যালু কেটা আমি জানো একেটা বহালে হৈ গল 20 plus 20 plus
20 a into b 20 into 20 কিমান হ'ব 400 divided by 100 তো এটা কাট কৰিলে থাকিলে 4 20 plus 20 plus 4 কিমান হ'ব 44% ঠিক আছে তো compound interest কি CI equals to 44% of P P মানে কিমান আছে ইয়াত P ইয়াত এইটো P equal to কিমান দি থৈছে 2000 44% of 2000 तो कैलकुलेट करले किमान होगा 44% तो उठाई दिले 100 into 2000 ये काट करो 20 44 into 20 880 rupees तो এটা হবে আমার आंसर কম্পাউন্ড ইন্টারেস্ট একেবারে সহজ 880 rupees ঠিক আছে ইয়া 2 ইয়ার্স থাকিলে এনেকা এনেকে কৰিব লাগিব আৰু যদি 3 ইয়ার্স থাকে মইতো নেক্সট ভিডিওটো দেখুৱাম কেনে কৰিব লাগে 3 ইয়ার্স থাকিলে একে এইটো ফৰ্মুলাতে কৰিম জাস্ট অলপ হাল কলনি হ'ব ঠিক আছে যেটা কোশ্চেন নম্বৰ 3 টো লৈ লও এটো সেম প্যাটার্ন our third question number 3 तो एटु केना কৰিম চাব question number 3 কি দিছে বাৰ্ষিক 4% জটিল সুতত 625 টকাৰ 2 বছৰৰ সুত মূলধন কিমান সুত মূলধন উলিয়াব দিছে দেই তো ফাৰ্স্ট আমি কম্পাউন্ড ইন্টারেস্ট উলাই লব লাগিব ইয়াত আমাৰ p দিয়া আছে 625 R दिया আছে আপোনাৰ 4% T দিয়া আছে 2 years কম্পাউন্ড সুত আৰু মূলধন উলাব দিছে সুত মানে কি কম্পাউন্ড ইন্টারেস্ট উলিয়াম আৰু মূলধনটো প্লাস কৰিলে সুত মূলধন উলাই যাব গতিকে আমি কম্পাউন্ড ইন্টারেস্ট উলাই লব লাগিব তো কম্পাউন্ড কেনেকৈ উলিয়াম ইয়াত A হল ফার্স্ট প্ৰথম বছৰৰ ৰেট অফ ইন্টারেস্ট B হল সেকেন্ড ইয়াৰৰ ৰেট অফ ইন্টারেস্ট কিমান দিয়া আছে ইয়াত 4% तो सेकेंड বছৰৰ কাৰণে 4% হ'ব এই ফৰ্মুলাত পুট কৰি দিও a plus b plus a into b by 100 a আছে 4 b হ'ব 4 plus a into b 4 into 4 16 by 100 ঠিক আছে 4 plus 4 8 plus যদি আমি 16 ক 100 দি ডিভাইড কৰো কিমান পাম 0.16 মানে 8.16% তো এখিনি সলভ কৰিলে আমি কম্পাউন্ড ইন্টারেস্ট পাই যাম কম্পাউন্ড ইন্টারেস্ট কি CI equals to 8.82% into P কিমান আছিল 625 তো এখিনি ক্যালকুলেট কৰি দিও কিমান পাম এই পার্সেন্টেজ দিব 8.16 percentage to উঠালে আমি 100 দি ডিভাইড কৰিব লাগিব ইনটু 625 25 দি 4 বাৰ যাব 625 ক 25 ৰে 25 বাৰ ঠিক আছে কিমান থাকিলে আৰু 4 দি এটো যাব 2 times 204 তো আমি থাকিলে 2.04 into 25 আমি যদি এখিনি মাল্টিপ্লাই কৰো ঠিক পাম কিমান 51 ঠিক আছে এখিনি যদি আমি ক্যালকুলেশন কৰো 51 পাম ঠিক আছে তো এটা কম্পাউন্ড ইন্টারেস্ট পালো 51 এটো হ'ব rupees 51 rupees হল কম্পাউন্ড ইন্টারেস্ট 51 rupees হল কম্পাউন্ড ইন্টারেস্ট ঠিক আছে কিন্তু আমাক কৈছে কি সুত মূলধন উলাব দিছে সুত প্লাস মূলধন এটা কম্পাউন্ড ইন্টারেস্ট পাল 51 সুত মূলধন কিমান সুত হল 51 প্লাস মূলধন কিমান আছে 625 এটো যদি আমি প্লাস কৰো কিমান পাম 676 টকা হ'ব আমাৰ সুত মূলধন ঠিক আছে একেবাৰে সহজ আপুনি যদি এটো ফৰ্মুলা ইউজ কৰি কৰে এতিয়া মই যে আপোনাক দেখুৱাবৰ কাৰণে একেটা স্টেপ কৰিছো একেটা স্টেপ এক্সট্ৰা কে লিখি দিছো কিন্তু মই যদি কৰিলো হেতেন মই মুখে মুখে এটো স্টেপৰ পৰা সিধা ডাইৰেক্ট কৰিলো হেতেন এটো স্টেপৰ পৰা জাস্ট দুটা তিনটা স্টেপ কৰি आंसर পাই গলো ঠিক আছে তো আজিলে এখিনি আছিল নেক্সট ভিডিওটো মই 2 ইয়ার্স আজি মই শিকালো 2 ইয়ার্সৰ কাৰণে 3 4 5 6 ইয়ার্সৰ কাৰণে কেনেকৈ হ'ব মই হেতু শিকাম নেক্সট ভিডিও
ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ